শিক্ষা ব্যৱস্থাটো কিছু উন্নত কৰিব বিচাৰিছে অন্য একো নহয় শিক্ষামন্ত্ৰীগৰাকীয়ে সেই কথাটো ক'ব বিচাৰিছে বৰ্তমান অসমত যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে ভেঞ্চাৰ থাকিবই নোৱাৰিব নমস্কাৰ বন্ধুসকল আপোনালোকক স্বাগতম জনাইছোঁ টেকনিকেল ৰোল ইউটিউব চেনেলৰ মাজলৈ আপোনালোকে চাই আছে টেকনিকেল ৰোল আপোনালোকৰ মাজলৈ আজি এটা বিশেষ খবৰ লৈ আহিছোঁ আৰু সেই খবৰটো আপোনালোকৰ মাজত মই শ্বেয়াৰ কৰিব বিচাৰিছোঁ আজি বহুকেইটা শিক্ষা বিষয়ক বহুকেইটা আলোচনা কৰা হ'ব লগতে আপোনালোকৰ শিক্ষানুষ্ঠানসমূহৰ ভৱিষ্যত কি অৰ্থাৎ বৰ্তমান আৰু ভৱিষ্যত সেই বিষয়ে এই ভিডিঅ'টোৰ যোগেদি আপোনালোকক শ্বেয়াৰ কৰা হ'ব তাৰোপৰি আমাৰ যি বৰ্তমান শিক্ষা নীতি চলি আছে সেই শিক্ষা নীতিৰ বিষয়ে ইয়াত কিছু কথা আলোকপাত কৰা হ'ব আপোনালোকৰ যিসমূহ পোষ্ট ভেঞ্চাৰ শিক্ষানুষ্ঠান বা অন্যান্য শিক্ষানুষ্ঠান সকলোৰে কথা ইয়াত আলোচনা কৰা হ'ব বা শিক্ষকসকলৰ বিষয়ে আলোচনা কৰা হ'ব বলক এতিয়া আমি ভিডিঅ'টোৰ মাজলৈ বৰ্তমান শিক্ষামন্ত্ৰীগৰাকীয়ে কৈ থকা দেখা পাইছোঁ যে যিবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ অদূৰ ভৱিষ্যতে নাথাকিব অৰ্থাৎ শেষ কৰি দিয়াৰ এক পৰিকল্পনা কৰি আছে কিন্তু শেষ মানে এইটো শেষ নহয় একেবাৰে ধ্বংস কৰি দিয়াটো বুজোৱা নাই শেষ মানে একেবাৰে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ একেলগে লৈ সেইসমূহ ভৱিষ্যতে যাতে আকৌ ভেঞ্চাৰ শিক্ষানুষ্ঠান নতুনকৈ প্ৰতিস্থাপিত নহওক এই যিবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান বৰ্তমান অসমত চলি আছে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰীকৰণ কৰি অৰ্থাৎ সেই পোষ্টসমূহ চৰকাৰীকৰণ কৰি শেষ কৰি দিয়াৰ কথাহে ইয়াত শিক্ষামন্ত্ৰীগৰাকীয়ে উল্লেখ কৰি আছে তাৰোপৰি ক'ব বিচাৰিছোঁ যে শিক্ষামন্ত্ৰীগৰাকীয়ে যি কথা উল্লেখ কৰি আছে যে কোনো শিক্ষানুষ্ঠানত ভেঞ্চাৰেই হওক বা চৰকাৰীয়ে হওক এনেধৰণৰ কোনো ধৰণৰ শিক্ষানুষ্ঠানত তেখেতে এই কথাটো উল্লেখ কৰি আছে বাৰে বাৰে যে ধৰ্মীয় শিক্ষাৰ কথা কৈ আছে যে ধৰ্মীয় শিক্ষা নচলিব বা ধৰ্মীয় শিক্ষা দিয়া নহ'ব বা চৰকাৰী খৰচত ধৰ্মীয় শিক্ষা দিয়া নহ'ব বিশেষকৈ তেওঁ আঙুলি টুৱাইছে যে মাদ্ৰাছা প্ৰি ছিনিয়ৰ বা এনেধৰণৰ যিসমূহ মাদ্ৰাছা আছে ছিনিয়ৰ মাদ্ৰাছা সকলোবোৰ মাদ্ৰাছাৰ কথা কোৱা হৈছে মাদ্ৰাছাসমূহ আৰু সংস্কৃত টোলসমূহৰ ক্ষেত্ৰত কিন্তু কথাটো উল্লেখযোগ্য কথাটো হ'ল যে তেখেতে এই কথাবোৰ ক'ৰ পৰা কৈ আছে বা কিয় কৈ আছে আমি জানিব পাৰিম এই ভিডিঅ'টোৰ সবিশেষ অংশত আপোনালোকে স্ক্ৰিপ্ট নকৰিব বলক ভিডিঅ'টোৰ পৰৱৰ্তী অংশলৈ 2013 চনত বহু ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকৰণ কৰা হ'ল সেই 2013 চনত যদিও প্ৰথমবাৰৰ কাৰণে কৰিছিলে কিন্তু প্ৰথমবাৰতে সকলোবিলাকক এপইণ্টমেণ্ট দিব নোৱাৰিলে পৰৱৰ্তী সময়ত 2015 চনত 14 চনত প্ৰায় মানে 14-15 বৰ্ষত এপইণ্টমেণ্ট দিয়া হৈছিলে সেইসমূহ 2013 চনতে বুলি ধৰা হৈছিলে কিন্তু কথাটো হ'ল 2013 চনৰ পৰা কিন্তু এতিয়া বৰ্তমান 2020 চনলৈকে ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ লোৱা নাই আৰু লোৱাৰ কাৰণে বৰ্তমান পৰিকল্পনা কৰি আছে সেইটো নিশ্চয় আপোনালোকে জানে বাজেটতো সেই তাৰ কাৰণে টকা ধাৰ্য কৰা হ'ল আৰু ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ কোনটো লেভেলৰ কিমান টোটেল পোষ্ট আছে সকলোবোৰ পোষ্ট নটিচ যোগে পাব্লিছ কৰা হ'ল এতিয়া ক'ব বিচাৰিছোঁ যে যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান এই আইনৰ পৰা বাহিৰত থাকি গুচি গ'ল সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহৰ কি হ'ব বা এই যিসমূহ আইনৰ আওতাত পৰি আছে 2017 চনৰ আইনৰ আওতাত পৰি আছে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ সঁচাকৈ ল'ব নে নলয় আমি কথাটো ক'বলৈ বিচাৰিছোঁ চাওক 2013 চনত যথেষ্ট ভেঞ্চাৰ শিক্ষানুষ্ঠান লোৱা হ'ল যথেষ্ট পোষ্ট লোৱা হ'ল LP ME বা হাইস্কুল হায়াৰ ছেকেণ্ডেৰী ডিগ্ৰী কলেজ জুনিয়ৰ কলেজ এনেধৰণৰ বহুত ভেঞ্চাৰ শিক্ষানুষ্ঠান লোৱা হ'ল বহুতো ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদ প্ৰাদেশিকৰণ কৰা হ'ল ভেঞ্চাৰ শিক্ষানুষ্ঠান বুলিলে পদ প্ৰাদেশিকৰণ কৰা হ'ল কিন্তু তেতিয়া তাৰ পাছত প্ৰথমতে কৈছিলে তেতিয়াও যে 6 চনলৈকে যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে সকলোবোৰ লোৱা হ'ব কিন্তু তেতিয়া 6 চনলৈকে চাওঁতে যে দেখিলে বহুতো ভেঞ্চাৰ শিক্ষানুষ্ঠান সোমাই আছে 6 চনলৈকে ৰিকগনাইজ হোৱা পাৰ্মিশ্যন হোৱা এনেধৰণৰ বা ডাইচ থকা বহুতো ভেঞ্চাৰ শিক্ষানুষ্ঠান বা কনকাৰেঞ্চ থকা এনে ক্ষেত্ৰত কলেজসমূহৰ ক্ষেত্ৰত ভেঞ্চাৰ শিক্ষানুষ্ঠান সোমাই আছিলে তেতিয়া এটা কথা কৈছিল তেতিয়া শিক্ষামন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া আছিলে কংগ্ৰেছৰ দিনত তেতিয়া তেখেতে কৈছিলে যে দুটা ফেজত লোৱা হ'ব প্ৰথম ফেজত 2003 চনলৈকে ধৰিছিলে 2003 চনলৈকে যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰথম ফেজত সোমাই পৰিছিলে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ প্ৰথম ফেজত লোৱা হ'ব আৰু পৰৱৰ্তী 2006 লৈকে 2003 পাছৰ পৰা 2006 লৈকে যিমানবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে
সকলোবোৰক তাৰ পৰৱৰ্তী সময়ত দ্বিতীয় ফেজত লোৱা হ'ব তেখেতে এইটো কথা উল্লেখ কৰিছিলে কিন্তু তেখেতে সেই উল্লেখ কৰি সকলো কাম কাজ কৰাৰ পাছত তেখেতে দল ত্যাগ কৰিলে যদিও কংগ্ৰেছৰ চৰকাৰৰ দিনত তৰুণ গগৈ মুখ্যমন্ত্ৰী আছিলে তেতিয়া দিনত কিন্তু সেই 2003লৈকে যিমানবোৰ প্ৰথম ফেজত ধৰিছিলে সকলোবোৰ ভেঞ্চাৰ শিক্ষানুষ্ঠান প্ৰায়বোৰে কেইখনমান প্ৰায় 88খনমান বাকী ৰৈ গৈছিলে প্ৰায় 88খনমান বাকী ৰৈ গৈছিলে তেওঁলোকৰ বিভিন্ন বিসংগতিৰ কাৰণে সেইবোৰ বাকী ৰৈ গৈছিলে হয়তো মাটিৰ কাগজ বা এনেধৰণৰ কিছুমান বিসংগতি সৰু বিসংগতি বুলি ক'ব পাৰি সেইবিলাকক বিসংগতিৰ কাৰণে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ ৰৈ গৈছিলে এতিয়া কথাটো হ'ল প্ৰথম ফেজ লোৱাৰ পাছত কিন্তু দ্বিতীয় ফেজৰ যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছিলে সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ কিন্তু তেতিয়াও নেটত সোমাইছিলে সেইটো নিশ্চয় আপোনালোকে জানে মই ক'বই নালাগে আপোনালোকক সেইটো মোতকৈ আপোনালোক বেছি অভিজ্ঞতা আছে আপোনালোকৰ সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদসমূহ নেটত পাব্লিছ হৈছিলে নেটত ওলাইছিলে কিন্তু নেটত ওলোৱাৰ স্বত্তেও সেই ভেঞ্চাৰ শিক্ষানুষ্ঠানৰ পদসমূহ বৰ্তমান আজিৰ দিনটোলৈকে যদি আমি চাওঁ গণনা কৰি আজি মই এই ভিডিঅ'টো বনাইছোঁ আজি তাৰিখটোত 17 মাৰ্চত বনাইছোঁ এই 17 মাৰ্চৰ তাৰিখলৈকে কিন্তু ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ আজিলৈকে লোৱা নাই কিন্তু আমি এটা কথা থিৰাং কৰিব পাৰোঁ যে এই ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ 6লৈকে পুনৰ 6লৈকে বুলি কৈছোঁ কিন্তু 6লৈকে তেতিয়া ৰিকগনেশ্যনহে ধৰিছিলে কিন্তু আমি যদি চাওঁ ৰিকগনেশ্যন কংকাৰেজ এনেধৰণৰ এইবোৰ ধৰিছিলে কিন্তু আমি যদি চাওঁ সংশোধন কৰিছিলে পৰৱৰ্তী সময়ত সেই যিখন এমেণ্ডমেণ্ট আছিলে এমেণ্ডমেণ্টখন সংশোধন কৰিছিলে 2017 চনত সংশোধন কৰি ক্লাছ 9ৰ পাৰ্মিশ্যনটো ধৰা হৈছিলে হাইস্কুলৰ ক্ষেত্ৰত LPMEৰ ক্ষেত্ৰত ডাইস্কোড ধৰা হৈছিলে আৰু মাদ্ৰাছাসমূহৰ ক্ষেত্ৰতো একেধৰণে ধৰা হৈছিলে প্ৰি ছিনিয়ৰ বা ছিনিয়ৰ মাদ্ৰাছাসমূহৰ ক্ষেত্ৰত আৰু যিসমূহ হায়াৰ ছেকেণ্ডেৰী আছিলে বা ডিগ্ৰী কলেজ আছিলে জুনিয়ৰ কলেজ আছিলে সেইসমূহৰ কনকাৰেঞ্চ ধৰা হৈছিলে পাৰ্মিশ্যন ধৰা হৈছিলে ফাৰ্ষ্ট ইয়েৰ পাৰ্মিশ্যন ধৰিছিলে ফাৰ্ষ্ট ইয়েৰ কনকাৰেঞ্চ ধৰিছিলে কিন্তু আমি যদি চাওঁ সেই সংশোধন কৰাৰ পাছতো বহু ভেঞ্চাৰ শিক্ষানুষ্ঠান সেই আইনৰ আওতালৈ সোমাই গৈছিলে কিন্তু তাত এটা ধৰিছিলে বিশেষ চৰ্ত সেই বিশেষ চৰ্তটো হ'ল ইছ্যু ডেট সেই ইছ্যু ডেট ধৰাৰ কাৰণে কিন্তু বহু ভেঞ্চাৰ শিক্ষানুষ্ঠান সেই 17 চনৰ আইনখনৰ পৰা বাহিৰলৈ ওলাই পৰিছিলে আওতাত পৰা নাছিল সেইখন 17 চনৰ আইন আছিল আৰু বৰ্তমান ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ সেই 17 চনৰ আইনখনৰ আওতাতে ল'বলৈ গৈ আছে আকৌ যদি চাওঁ আমি তাৰ ঠিক 1 বছৰৰ পাছত অৰ্থাৎ 18 চনত পুনৰ নন টিচিং ষ্টাফসমূহৰ কাৰণে এখন এমেণ্ডমেণ্ট বিল আনিছিল সেই এমেণ্ডমেণ্ট বিল অনুসৰি নন টিচিং ষ্টাফসমূহকো লোৱা হ'ব 18 চনৰ একমতে কিন্তু 17 চনখন টিচিং ষ্টাফৰ আছিলে 18 চনখন নন টিচিং ষ্টাফৰ এতিয়া কথা হ'ল 17 চনৰ আইনখনৰ মতে বৰ্তমান প্ৰায় 20,000কৈ অলপ বেছি 20,000 বুলি কৈছোঁ প্ৰায় 20,000 শিক্ষক প্ৰাদেশিকৰণ কৰা হ'ব কিন্তু নন টিচিং ষ্টাফসমূহ কিন্তু এই লিষ্টৰ আওতাত নাই এতিয়া কথা হ'ল নন টিচিঙৰ কাৰণে চৰকাৰে কি ব্যৱস্থা গ্ৰহণ কৰিছে বা সেই নন টিচিংসমূহক একেবাৰে বাহিৰ কৰি দিয়া হ'ব নেকি এনেকুৱা বিভিন্ন প্ৰশ্ন উদয় হৈছে মানুহৰ মাজত মই আগৰ ভিডিঅ'টো কৈছোঁ যে নন টিচিং ষ্টাফ শিক্ষামন্ত্ৰীগৰাকীয়ে যিটো কথা কৈ আছে যে সংস্কৃত টুলসমূহ আৰু মাদ্ৰাছাসমূহ বন্ধ কৰা হ'ব প্ৰকৃততে সংস্কৃত টুল আৰু মাদ্ৰাছাসমূহ বন্ধ কৰি দিয়া হ'ব ঠিকেই কিন্তু সেইসমূহৰ ভিত্তিত কিন্তু সেই য'ত যি স্থানত আছে সেই স্থানসমূহতে থাকিব পাৰে হয়তো এমালগেমেণ্ট হ'ব পাৰে সেই যিসমূহ পোষ্ট আছে পোষ্টসমূহ এমালগেমেণ্ট হৈ যাব পাৰে বেলেগ শিক্ষানুষ্ঠানে সেই পোষ্টসমূহ কিন্তু চাকৰিবোৰ নাযায় বা সেই যিটো আৰবিক পোষ্ট সেই আৰবিক পোষ্টটো কৰ্তন নাযায় আৰবিক পোষ্টটো ইলেক্টিভ পোষ্ট এইটো ক্লাছিকেল পোষ্ট এইটো থাকিবই ক্লাছিকেল পোষ্ট হিচাপে আৰু সংস্কৃত পোষ্টটো ক্লাছিকেল পোষ্ট আৰু ক্লাছিকেল পোষ্ট হিচাপে থাকিব কিন্তু কেৱল সেই টুলসমূহক বন্ধ কৰিব বিচাৰিছে অৰ্থাৎ টুলসমূহৰ যি ধৰণে চলি আছে
তেনেধৰণে নচলি কিছু উন্নত কৰিব বিচাৰিছে। আমি এনেধৰণে যদি ভাবোঁ, আচলতে প্ৰকৃততে সেইটোৱে কৰিব বিচাৰিছে। আপোনালোকৰ যিসমূহ টুল চলি আছে বা মাদ্ৰাছা চলি আছে, সেই মাদ্ৰাছাসমূহৰ শিক্ষা ব্যৱস্থাটো কিছু উন্নত কৰিব বিচাৰিছে, অন্য একো নহয়। শিক্ষামন্ত্ৰীগৰাকীয়ে সেই কথাটো ক'ব বিচাৰিছে, আৰু এই কথাটো ক'ব বিচাৰিছে কেৱল 2019 চনৰ যিটো কেন্দ্ৰৰ শিক্ষানীতি, সেই শিক্ষানীতিৰ আধাৰত কথাটো কৈ আছে। আৰু শিক্ষানীতিৰ সেই কথাটো উল্লেখ আছে যে কোনো ধৰণৰ এনেধৰণৰ শিক্ষানুষ্ঠানত বা তেনেধৰণৰ সকলোতে সমান মানদণ্ডৰ শিক্ষাদান হ'ব লাগিব, আৰু সকলোবোৰ টিচাৰ ট্ৰেইনি হ'ব লাগিব। আনট্ৰেইনি টিচাৰসকলক বৰ্তমান কোনোৱে নিযুক্তি নিদিয়ে, সেইটো স্পষ্ট। সেইটো 19 চনৰ যিখন সংশোধনী, যিখন শিক্ষানীতি, সংশোধনী নহয়, যিখন শিক্ষানীতি 19 চনৰ সংশোধনী কেন্দ্ৰত আছে, সেইখন বৰ্তমান সেইখনৰ আধাৰত বৰ্তমান অসমত সমগ্ৰ শিক্ষা চলি আছে। সেয়েহে ক'ব বিচাৰিছে যে সকলো টিচাৰ ট্ৰেইনি হোৱাৰ যোগ্য। ট্ৰেইনি মানে কি, সেইকাৰণে বহুতো এতিয়া আপোনালোকে নিশ্চয় গম পাইছে, নিষ্ঠা ট্ৰেইনিং হৈছে। বহুতে যিসকলে নিষ্ঠা ট্ৰেইনিং কৰিছে তেওঁলোক অভিজ্ঞ যে বৰ্তমান অসমত যিসমূহ ভেঞ্চাৰ শিক্ষানুষ্ঠান আছে, ভেঞ্চাৰ থাকিবই নোৱাৰিব। অৰ্থাৎ সকলো মানদণ্ড সমপৰ্যায় কৰিব লাগিব। হয় ভেঞ্চাৰ শিক্ষানুষ্ঠানসমূহ চৰকাৰে লৈ প্ৰাদেশিকৰণ কৰি পেলাওক, নহ'লে একেবাৰে শেষ কৰি পেলাওক। কিন্তু এটাই কথা, শেষ কৰি দিব নোৱাৰে। শেষ কৰি দিব কিয় নোৱাৰে? চৰকাৰে এইবিলাক পাৰ্মিশ্যন দিছে। আপুনি মই পাৰ্মিশ্যন দিয়া নাই, ৰাজহুৱাভাৱে পাতিছে, চৰকাৰৰ পৰা পাৰ্মিশ্যন বিচাৰিছে, চৰকাৰে পাৰ্মিশ্যন দিছে। আৰু সেইকাৰণে সেইসমূহ লৈ জাপি দিব বিচাৰিছে, যে এমালগেমেট কৰি সকলো শিক্ষকক জাপি শিক্ষাৰ মানদণ্ডটো উন্নত কৰিব বিচাৰিছে। তেনেধৰণৰ কৰাৰ লগে লগে শিক্ষকৰ যি অভাৱ আছে, সেই শিক্ষকৰ অভাৱো পূৰ হ'ব, লগতে শিক্ষাৰ্থীৰ অভাৱো পূৰ হ'ব। সেই কথাটোহে ক'ব বিচাৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে। যদি আপোনালোকে ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে এটা লাইক কৰিব, আৰু যদি কিবা বুজা নাই তেনেহ'লে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি আনলৈ শ্বেয়াৰ কৰিব বিচাৰে শ্বেয়াৰ কৰি দিয়ক। ধন্যবাদ।